স্বাগতম জনাইছো মোৰ এটা ভিডিঅ'ত আৰু তোমালোকে চাই আছা Y07 চলো বাকচোন নকৰে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'ত এইজনক এনেধৰণে বজোৱা হ'ব। এতিয়া যেন তোমাক পোৱাৰো ইচ্ছা নাই, মইতো আকৌ এবাৰ ভাল পাব বিচাৰোঁ তোমাক। নহয় কি মানে ভোজপুৰীকে তই এবাৰ ভাল পোৱাৰ ইচ্ছা নাই, আকৌ সি আকৌ এবাৰ ভাল পাব বিচাৰে, ভোজপুৰীকে কি মানে? তোমাক পোৱাৰো ইচ্ছা নাই, এবাৰ ভাল পাব বিচাৰোঁ তোমাক। কেলা ইয়াৰ মেইন শুনিছো। এই পৃথিৱীত সকলো বস্তুৰে মূল্য আছে, বাট কেলা তোৰ নাই। কিন্তু সেই মূল্য বস্তুটো পোৱাৰ আগত আৰু হেৰুৱাৰ পিছতহে উপলব্ধি হয়। যদি তাৰ মাক বাপেকে তেতিয়া এই কথাটো উপলব্ধি কৰিলে হয়, তেতিয়া কেলা ই নহয় ভোজপুৰী। যিজন ল'ৰাই মঠ মন্দিৰৰ পৰা দূৰত আছিল, আজি সেই ল'ৰাজনে তোমাক পাবৰ কাৰণে ভগৱানৰ ওচৰতো হাতযোৰ কৰিছে। হয়তো কেলা মন্দিৰলৈতো মাইকী এৰি থৈ গ'লেহে যায়, নহ'লেনো কোন যায়? ভোজপুৰীকে ল'ৰা ছোৱালীয়েতো মন্দিৰলৈ যেতিয়া মতা বা মাইকী এৰি থৈ যাব তেতিয়াহে মন্দিৰলৈ যায়, নহবাতো কোনে যায়নো? ভোজপুৰীকে সঁচাকৈ তোমাৰ সেই আধৰুৱা স্মৃতিবোৰে কাৰোবাক কিমান সলনি কৰি দিছে। যিজন ল'ৰাই কেতিয়াবা তোমাৰ ফোনটো লাইনত ৰাখি টোপনি মাৰিছিল, আজি সেই ল'ৰাজনে নিচা কৰি নিজৰ জীৱনটো পাৰ কৰিছে। আৰু এটা কথা, এইবোৰ কথা যদি তোৰ মাথাত নাহে আৰুনো কাৰ মাথাত আহিব? ভোজপুৰীকে চবতো মক্কেল নহয় ন? कहीं किसी भी गली में जाऊं मैं, तेरी खुशबू से टकराऊं मैं। কিয় কুকুৰ নেকি তই? हर रात जो आता है मुझे वो ख्वाब तू। আমাৰ ঘৰৰ কুকুৰটো আৰু ইয়াৰ মাজত বিশেষ একো ডিফাৰেঞ্চ নাই, জাষ্ট এটাই ডিফাৰেঞ্চ, এটাই বিচাৰে গু আৰু এটাই বিচাৰে ছোৱালী। কি ভাবিছিলো আৰু কি হৈ গ'ল? तुझे ढूंढ ढूंढ के रोया था मैं, तू ना मिला। ইয়াৰ ৰিলছবোৰ গুৱে হৈছে নে গেলাই হৈছে তাৰ কোনো কথা নাই, জাষ্ট চিগেটটো ল'ব লাগে আৰু ফুকিব লাগে। বাট মই নাখাওঁ দেই, ভাল নহয়। আৰু এটা কথা, তোৰ যে এই ডিঙিৰ কুকুৰৰ শিকলি জাল অলপ খুলি থবি, নহবা গেলা কোন পাকত তোৰ ডিঙি খুলি লৰ মাৰিব তাকে ধৰিব নোৱাৰিবি। বস্তুকে তোৰ ভালৰ কাৰণে কৈছো, নহবা পাছত কবি নহয় ই মোক ইমান বেয়া বেয়াকে ৰোজ কৰিছে, অলপ ভালকে কৰিলেও হয়। চকুত নাই চকু পানী, চকুত নাই চকু পানী, চকুত নাই চকু পানী, বেটাই বনাই ৰিলছৰ দুখৰ কাহিনী, তেনেকে হলে কেনেকে হব? চ' আজিলৈ সামৰিছো, পুনৰ লগ পাম অন্য এটা ভিডিঅ'লৈ, তেতিয়ালৈকে বাই বাই, টাটা।